আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি মই বা মোৰ দলতে কিবা ভুল ভ্ৰান্তি কৰিছো কাৰণ আমি উঠি অহা প্ৰজন্ম আমাক শিকাব লাগিলে হয় এয়া আপোনালোকে দেখিলে কৰিশ্মা নাথে ক্ষমা বিচাৰিছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথক লৈ যেহেতু বিতৰ্ক চলি আছিল এই কেইদিন আজি 4-5 দিন ধৰি এই গৰাকী কৰিশ্মা নাথক লৈ বিতৰ্ক চলি আছিল আৰু এই গৰাকী কৰিশ্মা নাথে কলাগুৰু বিষ্ণু ৰাভাৰ এটি কালজয়ী গীত পৰজনমৰ শুভ লগনৰ সেই গীতটিক তেওঁ নিজেই সুৰ দি গীতটিক বিকৃত কৰিছিল এই গৰাকী কৰিশ্মা নাথে আৰু এই গৰাকী কৰিশ্মা নাথৰ ওপৰতে বহুতে খংকু বুজাৰিছে আৰক্ষী থানাৰ ওচৰত গৈ এইজনী কৰিশ্মা নাথৰ ওপৰতে এজাহাৰ দিয়া হৈছিল আৰু এতিয়া অৱশেষত এই গৰাকী কৰিশ্মা নাথে ক্ষমা খুজিবলৈ বাধ্য হৈ গৈছে বৰ্তমান সময়ত তেওঁ ফেসবুকত আহি এটি ভিডিঅ' প্ৰস্তুত কৰিছে এই ভিডিঅ'টো তেওঁ সকলোৰ ওচৰত ক্ষমা বিচাৰিছে হাতজোৰ কৰি ক্ষমা বিচাৰিছে কৈছে মোক আপোনালোকৰ জিয়ৰী বুলি ভাবি আপোনালোকৰ ভন্টি বুলি ভাবি আপোনালোকে মোক ক্ষমা কৰি দিয়ক এনেদৰে কৈছে এই গৰাকী কৰিশ্মা নাথৰ আৰম্ভণিৰে পৰা বিতৰ্ক চলি আছিল এতিয়ালৈকে বিতৰ্ক চলিয়ে আছে এনেধৰণে বিতৰ্কবোৰ চলিব তাৰ পিছত পুনৰ ক্ষমা খুজিব এনেদৰে চলি যাব নেকি এই গৰাকী কৰিশ্মা নাথে ক্ষমা খুজিছে হেতু বহুত ভাল কথা কিন্তু আগন্তুক সময়ত যাতে এনেবোৰ ভুল নকৰে তাৰ কাৰণে একটু সাৱধান হোৱাটো অতিকৈ বেছি প্ৰয়োজন নহয়নে বাৰু এই কৰিশ্মা নাথে কি কৈছে সামাজিক মাধ্যমত কেনেকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছে কেনেদৰে ক্ষমা বিচাৰিছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাও আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনালোকে বুজিব পাৰিব আসল কথাখিনি কৰিশ্মা নাথে কি ক'ব বিচাৰিছে আসল কথাখিনি বুজি পাব কৰিশ্মা নাথে খুব সুন্দৰকৈ আমাৰ যি নাগাৰা নাম তেওঁ পৰিখন কৰিছে আগুৱাই লৈ গৈ আছে আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে খুব ভাল কথা কিন্তু এই কৃষ্টি সংস্কৃতি ধৰি ৰাখাৰ স্বাৰ্থত যাতে আমাৰ পুৰণি কলীয়া যিবোৰ গীত মান আছে সেইবোৰ যাতে বিকৃত নকৰে তাৰ কাৰণে কিন্তু কৰিশ্মা নাথ সাৱধান হোৱাটো সতৰ্ক হোৱাটো অতিকৈ বেছি প্ৰয়োজন আহক কৰিশ্মা নাথে কি কৈছে আমি তেওঁৰ ভিডিঅ'টো চাওঁ নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথ নাগাৰা নামৰ মহিলা পাঠক আজিৰ পৰা প্ৰায় 3 দিনমান আগৰ পৰা আমাৰ সামাজিক মাধ্যমত আমাৰ গৌৰৱ আমাৰ অহংকাৰ বুলি কৰিব পাৰি কলাগুৰু বিষ্ণু ৰাভাদেৱৰ পৰজনমৰ গীতটিত আমাৰ নামৰ দিহাটিত সংযোজন কৰাৰ বাবে যথেষ্টখিনি সমালোচনা বিতৰ্ক হৈ আছে গতিকে মোক যদিও ক্ষমা বিচাৰৰ কথা কৈছিল কিন্তু ইমানখিনি সমালোচনাৰ পাছত মই মানসিকভাৱে ইমানখিনি সবল নাছিলো আৰু আজি মই এটি প্ৰতিক্ৰিয়া দিছো আৰু মই যদি কিবা ভুল ভ্ৰান্তি কৰিছো অজানিতে আমি এইখিনি কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে আমাৰ কাৰোবাক অপমান কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে কিন্তু যদিও কাৰোবাৰ অন্তৰত বা কাৰোবাৰ সন্মানত আঘাত কৰিছো তেতিয়াহলে আপোনালোকে নিজৰ ছোৱালী ভন্টি বুলি সেইখিনি ক্ষমা কৰি দিব আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি মই বা মোৰ দলতে কিবা ভুল ভ্ৰান্তি কৰিছো কাৰণ আমি উঠি অহা প্ৰজন্ম আমাক শিকাব লাগিলে আপোনালোকে শিকাব লাগিব ভুল দেখাবলৈ আপোনালোকে আঙুলিয়াই দিব লাগিব গতিকে আমাৰ ভুল হোৱাটো স্বাভাৱিক আৰু আপোনালোকে সেইখিনি আমাক দিহা পৰামৰ্শ দি কেতিয়াবালেও যদি আমাৰ এইখিনি দেখা পায় আপোনালোকে এইখিনি শুধৰাই দিব ঠিক আছে আপোনালোকে দেখা পালে কৰিশ্মা নাথে তেওঁ ভুলৰ ক্ষমা বিচাৰিছে ভুলৰ ক্ষমা বিচাৰাটো খুব ভাল কথা গতিকে এই ভিডিঅ'টোৰ আৰু বিশেষ একো নকওঁ যেহেতু কৰিশ্মা নাথৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ এইকেইদিন মই তেওঁৰ প্ৰত্যেকটো খবৰ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ বাকী তেওঁ যিহেতু ক্ষমা বিচাৰিছে এই ভিডিঅ'টো মই আপোনালোকক দেখুৱালোঁ এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ